নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। ভিডিঅ' থাম্বনেইল আৰু টাইটেল পঢ়ি গম পালে। শেহতীয়াকৈ অসমৰ বান পৰিস্থিতিক লৈ জুবিন দাৰ এটা মন্তব্য বহুত বেছি ভাইৰেল হৈ আছে। ছ'চিয়েল মিডিয়াতে হওক, নিউজ চেনেলতে হওক, সকলোতে ভাইৰেল হৈ আছে। মই ক্লিপটো আপোনালোকক দেখাম। আৰু বহুতো ঠাইত এতিয়া আকৌ বানপানী পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৱাহাটীতো বহুত ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। জুবিন দাৰ সেই ক্লিপটো মই আপোনালোকক লগাই দিছোঁ, চাই লওক। আজি আমি বানপানীত উঠি ভাঙি আছো। গুৱাহাটীত কোনোমতে আহি ঘৰ পাইছো। আপোনালোকে ঘৰলৈ যাওক। সকলোকে সজাগ হ'বলৈ অনুৰোধ জনাইছো আৰু মৰম জনাইছো। বানপানীত জুবিন দাৰ গানেতো আমাৰ সকলোকে আমোদ জনায়। লগতে জুবিন দাই অসমৰ সকলো পৰিস্থিতিতে আগবাঢ়ি ওলাই আহি মাত এষাৰ মাতে। সেইটো কাৰণে জুবিন দাক বহুত বেছি ভাল লাগে। আৰু আপোনালোকক কেনেকুৱা লাগে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। আৰু শেহতীয়াকৈ আপোনালোকৰ অঞ্চলত বান পৰিস্থিতি কেনেকুৱা, কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব পাৰে। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। অসমীয়া এনেকুৱা ধৰণৰ আপডেটসমূহ জানি থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 500 ছাবস্ক্ৰাইবাৰ অতি সোনকালে কৰিব লাগে। অন্য এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম।